বন্ধুসকল ওলাই আহিলোঁ ঘৰৰ পৰা অলপ ফুৰি আহোঁ বুলি। মোৰ লগত যাব খুৰা। বাটত খুৰা ৰৈ আছে। মই গৈ আছোঁ, ক'ত গৈ আছোঁ, কিয় গৈছোঁ আপোনালোকে চাই থাকক। আপোনালোকক মই এটা বস্তু দেখুৱাম বুলি ভাবিছোঁ। এইটো আমাৰ স্কুল ভাস্কৰ বিদ্যাপীঠ। তাৰপিছত সৌটো খুৰা ৰখি আছে বোলে। ছাগলী খুৰা কি কৰি আছে? খুৰা দাঢ়ি কাটিছে তাৰমানে। বাহ, খুৰা মানে দাঢ়ি চাঢ়ি কাটি ৰেডি হৈ আছে। ছোৱালীয়ে চাব যাব হেনো মই খুৰাই। বাহ, এতিয়া আমি গৈছোঁ গাড়ীত। মোৰ লগত আছে খুৰা। বন্ধুসকল, মই আপোনালোকক দেখাম এই গাড়ীখনৰ যে পানীৰ বটলবিলাক আছে, কেনেকৈ পানী ভৰাই তাৰমানে। এই ঠাইডোখৰ হ'ল নুনমাটি নিজৰা পাৰ। ইপিনে পাহাৰ, তাৰপিছত এইটো হ'ল ফেক্টৰী গাড়ী। ইয়াতে আছে পানী ভৰোৱা ফেক্টৰী নিজৰা পাৰত নুনমাটি। এই বটলবিলাক চাওক। প্ৰথমতে তাতে বাইদেউজনী বটলবিলাক ধুই আছে, তাৰমানে চাফা কৰি আছে। ৱাছ হোৱাৰ পিছত এনেকৈ ধুই আছে তাৰমানে। ভিতৰত মেচিন আছে, মেচিনত ঘূৰাৰ পিছত তাৰপিছত এনেকৈ বটলবিলাকত পানী ভৰাই গাড়ীত উঠাৰ পিছত দোকানে দিয়ে।